খড়গপুৰ আইআইটিত ৰহস্যজনকভাৱে মৃত্যু হোৱা তিনিচুকীয়া মেধাৱী ছাত্ৰ ফাইজান আহমেদৰ পৰিয়ালৰ সংবাদমেল। খড়গপুৰ আইআইটিত ৰহস্যজনকভাৱে মৃত্যু হোৱা তিনিচুকীয়াৰ মেধাৱী ছাত্ৰ ফাইজান আহমেদৰ পৰিয়ালে মঙলবাৰে দিনৰ ভাগত তিনিচুকীয়াৰ হোটেল জ্যোতিত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেল সম্বোধন কৰি বহিৰাজ্যত পঢ়িবলৈ যোৱা অসমৰ ছাত্ৰ ছাত্ৰীৰ নিৰাপত্তা নাই বুলি উল্লেখ কৰে ফাইজান আহমেদৰ পিতৃ মাতৃয়ে। ফাইজান আহমেদৰ মৃত্যুক সন্দেহজনকভাৱে আখ্যা দি CIDৰ তদন্তৰ দাবী জনায় পৰিয়ালবৰ্গই। মেধাৱী ছাত্ৰগৰাকীৰ মৃত্যুৰ তদন্ত দাবী জনাই ইতিমধ্যে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে পৰিয়ালবৰ্গই। ইফালে ছাত্ৰগৰাকীৰ ৰহস্যজনক মৃত্যুক লৈ অসমৰ ছাত্ৰ সংগঠন নিৰ্মাত হৈ থকা কাৰ্যক সমালোচনা কৰি ছাত্ৰগৰাকীৰ মৃত্যুৰ ন্যায় বিচাৰি চৰকাৰক দাবী জনাবলৈ সংবাদমেলৰ জৰিয়তে আহ্বান জনায় ছাত্ৰগৰাকীৰ পৰিয়ালে। আমার মাম্মি কাটি দিয়ে আহার পাছতো আমার কোনো খা খবর না, প্রিন্সিপালও না অহা নাই মিটিংত, ডাইরেক্টরও অহা নাই, স্টুডেন্ট আছে কোনো নাই। মই ক'লো আপনারা CCTV নাই, মোবাইল ল্যাপটপ ক'ত, একো মাত মতা নাই, বলে নাই পুলিচে সিল কৰি দিছে। আমি যে FIR দিছোঁ সেইটো ট্যাপ কৰি দিব, FIR দিয়া নাই। আৰু ইমান ডাঙৰ কেছ, ঠিক আছে মই দিয়া নাই, এটা কথা কৈছোঁ, মই দিছোঁ, মোৰ পৰা মই দিছোঁ, ইমান ডাঙৰ কেছ এতিয়া FIR নহ'ব, ইমান ডাঙৰ কেছ FIR নহ'ব। আমাক পুলিচেও কোনো ৰেছপন্স দিয়া নাই আমাক। IIT কলেজ, তাত এটা ষ্টুডেণ্ট দুদিনৰ পৰা তিনিদিনৰ পৰা কি নাই, তাত কোন খবৰ নাই। কেলৈ অসমৰ ল'ৰা আছিলে, আমাৰ অসমৰ ল'ৰা আছিলে, সেইকাৰণে কোনো গুৰুত্ব দিয়া নাই। মই অসমত যিমান দল সংগঠন আছে চবক মই হাত জোৰি কিনে অনুৰোধ কৰিলোঁ যে ইয়াত মাত মাতক, ন্যায় লাগে। মোৰ এটা ল'ৰা আছিলে, মোৰ 23 বছৰীয়া এটা ল'ৰা, বাপেকে তাক যদি লৈ যায়, আজি এইটো মোক লৈ যাব লাগিব। আজি মই ল'ৰাক লৈ আহিছোঁ, একদম তেজে তেজ গোন্ধাই যে মই এনেকৈ চাই মই আজি মোৰ ল'ৰা গ'ল, কালি তাৰ ল'ৰা যাব, কওক তাক বিচাৰ লাগে। হ'ব, যিমান অসমত দল আছে সংগঠন চবক মই কৈছোঁ ইয়াত মাত মাতিব লাগে, মোক ন্যায় লাগে। আৰু আমাৰ অসমৰ CMক মই হাত জোৰি কৰি কৈছোঁ আপুনি ন্যায় দিয়ক। আপোনাৰ ভাগিনৰ এইটো ঘটনা হ'ল, এটা BEd ষ্টুডেণ্ট আছে, তাৰ মাৰ্কশ্বিট চাব, তাৰ তোমাৰ ৰিজাল্ট চাব, অহা কৰি দিব। অসমত নহয়, ইণ্ডিয়াৰ লেভেলত ল'ৰা আছিলে, আমাৰ তাৰ ষ্টুডেণ্ট লেভেলত কৰিলে বহুত চিনিয়ৰ ল'ৰা আছিলে। সি এটা বস্তু মানে এনাউন্স কৰিলে, আজি সি যদি কৰিলে অসমৰ নাম হ'লেহেঁতেন, আপোনাৰ নাম হ'লেহেঁতেন, আজি অসমক গৌৰৱ কৰিলে যে আমাৰ এনেকুৱা অসমত তেনেকৈ এটা ল'ৰা আছে। আজি কেনেকৈ অসমৰ পৰা বাহিৰত ল'ৰা যাব পঢ়িবলৈ, কি স্কুলত পঢ়িব, কালি তাৰ কিবা এটা ঘটনা হৈ যায়, এনেকৈ হ'ব 4 দিন 5 দিন ক্লাছ যাব, গেলি পচি যাব, এইটো হয় কি নহয়। তাত কোনো আমাৰ লগত ই কৰা নাই। মই ৰিকুৱেষ্ট কৰিছোঁ শুনিছোঁ তেওঁলোকে বছৰি তেনেকৈ ল'ৰা মাৰি পেলাই বোলে, বছৰি তেওঁলোকে বোলে ল'ৰা মাৰে। ইয়াৰ আগতো 2 বছৰ আগত এটা ল'ৰাক মাৰি পেলাইছে, অন্যই কোৱা নাই, তাৰ DMে আমাক কৈছে, কাৰণ আমি ষ্টেট এটাত সোমাব নোৱাৰোঁ। কিন্তু এইটো কথা সঁচা, তেওঁলোকে বছৰি 2টা ল'ৰা বা 3টা ল'ৰা তেওঁলোকে মাৰে। মোৰ ল'ৰা যি নাম চেম নামৰ এটা ল'ৰাক মাৰি পেলাইছে, আয়শা, এই আছে মোক দিছে, আয়শা ৰাণী IAS আছে।